এভৰিৱান আজি সৰস্বতী পূজা আৰু এতিয়া গা চা ধুই আজৰি হ'লো ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দেই আৰু এতিয়া মই কলপাত কাটোগৈ তাৰপিছত পূজাৰ প্ৰসাদ চসাদ ধোৱা হৈ গ'ল আৰু এতিয়া মই কলপাত কাটোগৈ পূজাৰ প্ৰসাদ যা যোগাৰ এইবিলাক সৰাই দিবলৈ কাৰণে এয়া প্ৰসাদ ধুলোঁ প্ৰসাদ ধুই থৈছোঁ ৰেডি কৰোঁ আৰু ফল মূল প্ৰসাদ এখন থালিখন এখন খৰাইখনত সৰু হোৱাৰ কাৰণে ইয়াতে দিছোঁ ৰেডি ৰেডি কৰা হ'ল ধুনীয়াকৈ চাকি বন্তি জ্বলাব লাগিব লিখিছে বেটাই সৰস্বতী মা গুড মৰ্ণিং এভৰিৱান আজি সৰস্বতী পূজা যিহেতু জয় মা সৰস্বতী আৰু ইফালে ধূপ চাকি শৰাই চৰাই আগবঢ়াই ল'লোঁ সোনকালে উঠিলোঁ প্ৰায় এতিয়া 8:30 বাজিছে গোটেইখিনি কাম বন আজৰি হৈ গ'ল আৰু এতিয়া আহিলোঁ স্কুললৈ বুলি আৰু ইফালে আমি আজি আহিলোঁ DPS-ত আৰু স্কুল পালোহি এতিয়া আৰু আমিবোৰ এতিয়া স্কুল পাই অকণমান এয়া আমি আহিলোঁ আজি DPS-ত সৰস্বতী পূজালৈ আৰু এইফালে প্ৰথম আপোনালোকৰ পৰিৱেশটো এইফালে আহিলোঁ সৰস্বতী পূজালৈ আহিছোঁ পুৰা ভিৰ এইফালে ধূপ চাকি জ্বলাওঁ সৰস্বতী মাক সেৱা কৰি এইটো স্থায়ী হৈ থকা সৰস্বতী মা এইফালে আছে সৰস্বতী মা ছোৱালী ভাল লাগিল লগ পাই দেই ভাল পাইছোঁ সৰস্বতী পূজাত লগ পালোঁ দেই পূজা পূৰ্ণিমা বাইদেউ গোটেইখিনি সৰস্বতী খাই লৈছোঁ দেই খিচিৰি এটা ভিডিঅ' বনাইছোঁ আপোনালোকৰ আগত দিম বাৰু আৰু ইফালে আমি